হেল্ল' বন্ধুসকল নমস্কাৰ ওয়েলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস জে ব্লগছলৈ আজি হৈছে নৱমী আৰু আমি সৰুপথাৰত পূজা চাবলৈ আহিছোঁ ইয়াত জীৱন্ত প্ৰতিমা দেখুওৱা হৈছে বোলে বলক জীৱন্ত প্ৰতিমা চাবলৈ যাম তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে পুৰা ঘূৰি ফুৰিছোঁ পুৰা পেপু বাবা বাজি আছে তত নাই আমি চিন্তা আছোঁ সৰুপথাৰত আছোঁ পূজা চাই আছোঁ কেনেকুৱা লাগিছে মজা ই আহিছে ডিব্ৰুগড়ৰ পৰা আৰু আমাৰ এইফালে জ্ঞানদীপ আমি আহিছোঁ পদুমণিৰ পৰা মই আহিছোঁ চেৱাগুৰিৰ পৰা মই এইফালে আৰু দুবাৰত আছে বোলে এইফালে হাই 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 পূজাৰ শুভেচ্ছা জনাইছোঁ আহি আমি এতিয়া হনুমান মন্দিৰ পালোহি হনুমান মন্দিৰৰ আৰু এই হনুমান মন্দিৰ পূজাতে জীৱন্ত প্ৰতিমা সজাই থোৱা আছে বলক তেতিয়া আমি ইয়ালৈ যাওঁ আৰু জীৱন্ত প্ৰতিমা চাওঁগৈ যদি পাৰোঁ ওচৰৰ পৰা দেখুৱাম আৰু যদি নোৱাৰোঁ দূৰৰ পৰা দেখুৱাই দিম কৈ দিওঁ আমি মানে য'লৈ সোমাইছোঁ তাতে মানে মৃন্ময় মূৰ্তি থকা নাই তাতে মানে মানুহে তাতে হেৰি হৈ আছে মানে দুৰ্গা হৈ আছে তো আপোনালোকক ওচৰৰ পৰা যদি পাৰোঁ দেখুৱামগৈ বলক গৈ আছোঁ আৰু এই মোবাইলটো মই মানসৰ মোবাইলটো লৈ কৈ আছোঁ মোৰ মানে ৰাতি কোৱালিটি বেয়া আহে তো মানসৰ মোবাইলটো লৈ মই ভিডিঅ' কৰি আছোঁ তো বলক এতিয়া আৰু ইয়াত মানে ওম শান্তি ফালৰ পৰা মানে লাইভ মানুহৰ দ্বাৰা হেৰিও হৈছে দুৰ্গা গোসানী হৈছে গণেশ হৈছে লক্ষী হৈছে সৰস্বতী হৈছে আৰু কি হৈছে এয়া পাৰিলে দেখাবলৈ গৈ আছোঁ বলক এতিয়া আৰু আমি আহি জীৱন্ত প্ৰতিমূৰ্তিৰ এয়া ওচৰ পালোহি এয়া চাওক কি ধুনীয়াকৈ সজাই থৈছে এয়া ধৰিব নোৱাৰিব জীৱন্ত প্ৰতিমা নে এয়া মূৰ্তিৰ প্ৰতিমা এয়া চাওক কিমান ধুনীয়াকৈ সজাই থৈছে আৰু জীৱন্ত প্ৰতিমা বুলি ধৰিব পাৰিব কাৰণ আপুনি যদি ভালকৈ চাই দেখিব যে চকু টিপিয়াই আছে তেওঁলোকে এয়া চকু টিপিয়াই আছে আৰু আঁতৰৰ পৰা চালে কিন্তু ধৰিব নোৱাৰিব আৰু ইমান সময় ৰৈ থকাটো এটা মানে টেলেণ্টৰ কথা হয় টেলেণ্ট নাথাকিলে নোৱাৰিব আৰু এয়া জীৱন্ত প্ৰতিমূৰ্তি পূৰা ধুনীয়াকৈ ৰৈ আছে যি নেকি একদম মাটিৰ প্ৰতিমূৰ্তিৰ দৰে লাগিছে এতিয়া তেওঁলোকে অলপ সময় জিৰণি ল'বৰ কাৰণে পৰ্দাখন নমাই দিব কাৰণ একেথৰে ৰৈ থকাটো এটা সহজ কথা নহয় সেইকাৰণে অলপ দেৰি জিৰণি ল'ব তাৰপিছত আকৌ পৰ্দাখন আঁতৰাই দিব কাৰণে নাথাকে অলপ সময়ৰ কাৰণে থাকে মানে মানুহে মূৰ্তি হৈ থাকে আৰু মানুহে মূৰ্তি হৈ ইমান দেৰি ৰখি থকাটো সহজ কথা নহয় এইটো এটা আৰ্ট হয় আৰু তেওঁলোকে সেইকাৰণে ইমান সময় ৰৈ থাকিব পাৰিছে দেখুৱাই দিলোঁ তাত চাবচোন মানে চকুকেইটা ব্লিংক কৰি থাকে মানে তেওঁলোকে চকু টিপিয়াই থাকে যদি মানুহে টিপিয়াই থাকে তো এয়া আছিলে জীৱন্ত দুৰ্গা তো এয়া দেখাই দিলোঁ তাৰপিছত ইয়াৰ পৰা ওলাই যাম আমি এয়া বেলুন চেলুন লৈ ল'লোঁ এতিয়া ব'লক বেলুন লৈ কিনে আমি মেলা চাবলৈ যাওঁ মেলাত ব্ৰেক ডান্স আছে ট্ৰেইন আছে চকৰি আছে কিবাবি আছে এইবিলাকত উঠিম ব'লক পুৰা লৈ ল'লোঁ দুটামান আৰু আহি আছে ইফালে ইফালে গৈছোঁ এয়া চাওক দুটাকে বেলুন কিনিছে দুটা বেলুন কিনি ল'লোঁ কিনিবলৈ একো নাই আৰু কি কৰিম এইকেইটাকে কিনি লৈছোঁ বন্ধুকো কিনিব নোৱাৰোঁ হুইছেলো কিনিব নোৱাৰোঁ বেলুন ভাগিয়ে থাকিছে এই বেলুন ভাগি গৈছে একো নাই তো এয়া পূজা চাই ঘূৰি ফুৰিছোঁ এয়া আছে ডেকা ল'ৰাৰ ৰূপ আছে গুণ আছে চাৱনী আছে আছে চব আছে তো এয়া চাই আছোঁ সৰুপথাৰ এয়া পূজা তাৰপিছত আৰু দেখুৱাই আছোঁ কিমান ভিডিঅ'টো দিবলৈ কি হয় নাজানো কি পায় উল্টা মুঠতে কিবা কিবি ভিডিঅ' বনাই মেলি দি আছে আপোনালোকে চাই দিব পাৰোঁ কিবা হ'ব দিয়া কি ক'ব কোৱা জয় দুৰ্গা মা কি আৰু কালি আমি দেওপানী দুৰ্গা মন্দিৰলৈ গৈছিলোঁ তাৰ অকণমান ভিডিঅ' দেখুৱাই দিছোঁ তাত বহুত মানুহ হৈছে পূজাৰ কাৰণে একদম পূৰা গেটৰ পৰা লাইন পাতিবলগীয়া হৈছে তো তাৰ অকণমান ভিডিঅ' দেখুৱাই দিছোঁ তাৰপিছত আকৌ আপোনালোকক সৰুপথাৰ পূজা দেখুৱাম আৰু এয়া হৈছে দেওপানী দুৰ্গা মা মন্দিৰ আৰু ইয়াতে সকলো ভক্তই আহি পূজা বুলি সেৱা কৰিছে আৰু মনৰ আশা পূৰ্ণাৰ্থে দেৱী চৰণত সেৱা কৰিছে আৰু এয়া হৈছে দেওপানী দুৰ্গা মা মন্দিৰ গোটেইকেইটা আহি আছোঁ এইফালে আছে এইটো ধ্ৰুৱ আমি গোটেইকেইটা আহি আছোঁ এইফালে জ্ঞানদীপ আছে
এতিয়া আমি সোমামগৈ এইফালে হেৰিত কি কয় বুলি কয় এই মেলা হৈ আছে মেলা সোমাম এইখন মেলা কালি যে দেখুৱাইছিলে আপোনালোকক কালি ব্লগটোত আপোনালোকে চাইছিলে মেলা দেখুৱাইছিলোঁ এইখনে মেলা আজি সোমাওঁগৈ তামাম মানুহ হৈছে সৰুপথাৰত গাঁৱত পূজা বুলি ক'লে মেলা হৈ গ'লে আৰু অলপমান মানে আৰু এইফালে জ্ঞানদীপে ভাগিনীকক পাই গ'ল এতিয়া আমি ভাগিনীকক লৈ দুইটাই ট্ৰেইনত উঠিবলৈ যাম এতিয়া জ্ঞানদীপে আৰু মই দুইটা ট্ৰেইনত উঠিবলৈ আহি গৈছোঁ বাকীবোৰ কোনো নুঠে বোলে তো আমি দুটা পূৰা লাইন পাতিবলগীয়া হৈছে পূৰা মানুহ ভিৰ কৈ আছে অৰিজিনেল ট্ৰেইনত যাবলৈও ইমান লাইন পাতিবলৈ পুতলা ট্ৰেইনত উঠিবলৈ যিমানটো লাইন পাতিবলগীয়া হৈছে ট্ৰেইনত উঠি আহি আমি ব্ৰেক ডান্সত উঠিবলৈ আহিছোঁ ব্ৰেক ডান্সত উঠিবলৈ আহিছোঁ